এটা গিফ্ট দি দিম ডাইৰেক্ট 1500 টাৰ্গেট ৰাখছোঁ 1 বছৰত 1500 ৰেগুলাৰ ভিডিঅ' আহিব মাজতে 2-1 দিন মানে বেমাৰ চেমাৰ হ'লে বেলেগ কথা এইটো হেল্ল' গাইজ গুড মৰ্ণিং মই এতিয়া আহি গ'লোঁ এয়াৰপৰ্ট ভিডিঅ' ষ্টাৰ্টে কৰা নাছিলোঁ কাৰণ বহুত দেৰি হৈ গৈছিল এতিয়া এয়াৰপৰ্ট আহি পালোঁ এয়াৰপৰ্টত ড্ৰপ কৰি দিলোঁ কৰি 10টা বজাত পিক আপ আছে এতিয়া গাড়ীখন বহুত লেতেৰা হৈ আছে গাড়ীখন অলপমান ধুই লৈ কিনে অলপ ৰেষ্ট লওঁ মানে 10টাত এতিয়াতো 9টাই বজা নাই 9টা বাজে আৰু 10 মিনিটমান আছে তাৰপিছত চাওঁ কি কৰোঁ ঠিক আছে আপোনালোকক দেখাই যাম মই আজি দিনটো ক'ত যাওঁ আজি নেচলে মানুহ উঠা পিক আপ কৰিম 10টা বজাত ঠিক আছে দেখাই আছোঁ গাইজ আহি পাই গ'লোঁ ছাৰ্ভিচ চেণ্টাৰ মানে ৱাশ্বিং চেণ্টাৰ এই চব এইবিলাক গাড়ী ধুই আছে আৰু মই ইয়াতে ৰখি আছোঁ গাড়ীখন ধুবৰ কাৰণে চাওঁ এতিয়া ধোৱা হয় 10টা 15ত লেণ্ডিং আছে তাৰপিছত 10:30 চাগে ওলাব চাওঁ হয় নে নহয় আজি এয়া গাড়ী লেতেৰা হৈ আছে পূৰা চাই লওঁ সাফ কৰি ললোঁ মানে ৱাশ্বিঙত আৰু চাই লওক গাড়ীৰ লুক এতিয়া ধুনীয়া লগা হৈ আছে বাহিৰৰ পৰা দেখাই আছোঁ অলপ দেৰিকৈ আগত মই এয়াৰপৰ্টৰ ওচৰলৈকে যাই লওঁ তাৰপিছত দেখাই আছোঁ গাড়ীখনৰ লুক ঠিক আছে একদম ধুনীয়া হৈ গৈছে খালি মানে এই নতুন ফ্লাইঅভাৰ বনি আছে তাতে মানে সেই পৰিছিল আলকাট্ৰা নেকি চাগে কলা লিকুইড এইটো পৰি কিনে দাগ লাগি গৈছে এতিয়া সেইটো ৰবিবাৰে ছাৰ্ভিচিঙত যাম তো ছাৰ্ভিচিঙত ঠিক হ'ব এইটো ঠিক আছে এতিয়া ৰাখি দিওঁ আৰু দেখাই আছোঁ গাড়ীখনৰ লুকটো অলপমান ৰ'ব মানে মোৰ কাহ আহি গৈছিল সেইটো কাৰণে মানে ৰখি গ'লোঁ এতিয়া দেখাই আছোঁ মানে এই কলাটো এইটো চাওক এইবিলাক কলা দাগ আলকাট্ৰা যিনি থাকি গ'ল এয়া বেয়া দেখা হৈ থাকিল কিন্তু গাড়ী ধোৱা হৈ গ'ল এই চাই লওক পুৰা চিকচিকা হৈ গ'ল পুৰা গাড়ী চাফা এতিয়াহে গাড়ীটো চলাই ভাল লাগিব চকা চাই লওক ভিতৰত বঢ়িয়া চাফা হৈ গ'ল দেখা আছে পিনটো দেখা নাপায় এয়া চাই লওক এয়া ভিতৰটোৰ পৰা চাফা পলিচ হৈ গ'ল এতিয়া কাষ্টমাৰে ফোন কৰিছিল যে আহি আছোঁ অলপ দিন টাইম লাগিব তো এতিয়া এইখিনি ওলাই লোৱাৰ পিছত ক'ত যায় চাওঁ তাৰপিছত দেখাই আছোঁ আহি গ'লোঁ এয়াৰপৰ্টৰ পৰা এতিয়া আছোঁ ডাউন টাউন এতিয়া যাই আছোঁ ঘৰত মানে কাষ্টমাৰ ওলাব মোটামুটি লাঞ্চৰ পিছত মানে 2টা বজাৰ পিছত তো এতিয়া অলপ ঘৰত যাওঁ ঘৰত যাই কিনে ভাত পানী খাওঁ টোপনি লাগি আছে অলপ টোপনি মাৰিম চাগে তাৰপিছত আহিম আৰু তাৰপিছত ক'ত যায় চাম তাৰপিছত দেখাওঁ নেকি নে ঘৰত দেখাম চাই লওঁ যদি ঘৰত কিবা থাকে তো ঘৰত দেখাম ঠিক আছে এতিয়া যাই আছোঁ ঘৰত গাড়ী আজি ধুনীয়া হৈ আছে ধুলে আৰু গাড়ীখন মোৰ বহুত ভাল লগা হৈছে এবাৰ নজৰাই লাগি নেকি
তাকে আৰু দিয়ক দে গুৱাহাটীত বাৰু ইমান জাম কিয় হয় কোনোবাই এনচাৰটো দিব পাৰিব না গুৱাহাটীত ইমান জাম কিয় হয় ইমান দেৰিৰ পৰা যাই আছো মানে জামতে ফাঁচি আছো এতিয়াও চাওকচোন ইমান জাম ঘৰ যায়ে পোৱা নাই মই মোটামুটি 15-20 মিনিট হৈ গ'ল কি কৰিম আৰু এই জীৱন ধুনীয়া চাই ভুল নাযাবা বন্ধু কলাই হওক লাগে লং লাষ্টিং হ'লেই হ'ল মানে কথাটো কিয় কৈছো মানে মোৰ লগৰ এটাৰ ৱাইফ এটাক দেখা পালো মানে লগৰটো এৰি দিছে মানে এৰি দি কিনে এতিয়া বেলেগ এটা ল'ৰাৰ লগত ঘূৰি আছে 1 নে 2 বছৰ থাকিল নেকি চাগে দেখা পাইছিলোঁ এতিয়া মানে এৰি দি কিনে বেলেগৰ লগত ঘূৰি আছে এই সেইটোৰ কাৰণে মই ক'লোঁ যে ধুনীয়া চাই কিনে ভুল নাযাবা বন্ধু বিয়া কৰাৰ সময় বহুত আছে ভাল জীৱন সংগী এজন পোৱাটোহে বহুত মুস্কিল হয়নে নহয় সেইটো কাৰণে ধুনীয়া নাচাবা লগা হ'লে কলাই হওক মিঠা বৰণীয়াই হওক বুজি পাইছে না কথাটো কথা কোৱা টপিকটো বুজি পাইছে নে নাই লগা হ'লে কলাই হওক জীৱনটো যেন সদায় থাকিব লাগে আপোনাৰ লগত সেইটোৱে আৰু মোৰ ক'ব লগা কথা দিয়ক আৰু গাইজ ঘৰত যাওঁ বুলি কৈছিলোঁ মানে ঘৰত সেই নহ'ল ভাত খোৱা নহ'ল এতিয়া আৰু যাই আছোঁ লাঞ্চৰ পিছত ওলাব কৈছিল লাঞ্চৰ পিছত হ'লে 2টা বজাৰ পিছত হ'ব লাগে হয়নে নহয় 1টা বজাতে মাতি দিলে মই জাষ্ট আহি পাইছিলোঁ মাত্ৰ আধা ঘণ্টা 40 মিনিট চামথিং হৈছিল আঞ্জা বনোৱাৰ কাৰণে গোটেই প্ৰিপাৰেশ্যন কৰি আছিলোঁ চিকেন লৈছিলোঁ এতিয়া মই খাবই নাপালোঁ মাজতে ফোন আহি গ'ল কাৰোবাৰ ফোন আহিছিল সেইকাৰণে কাটি দিলোঁ মানে কি হ'ব আমাৰ ড্ৰাইভাৰৰ জীৱনটো এতিয়া আৰু যাই আছোঁ চাহটো তাতে চাওঁ কেতিয়া ছুটি হয় আজি ডাইৰেক্ট ঘৰতে যাম অফিচ নাযাওঁ আৰু সেয়ে কৰিব লাগিব দিয়ক গাইজ ৰাখোঁ আৰু কি ক'ম গাইজ গাড়ীখন ইমান ধুনীয়াকৈ ধুলোঁ পইচা ভৰি 400 টকা ভৰি এতিয়া কি হ'ল জানে না চাওকচোন বৰষুণ কষ্টবিলাক এনেই গ'ল পইচাখিনি এনেই গ'ল মানে কি হ'ব চাওকচোন বৰষুণ মই গাড়ীত ধোৱাৰ দিনাই বৰষুণ দিব লাগে না চাওকচোন গাইজ আহি গ'লোঁ এতিয়া কাৰেঙত মানে বেলতলত আছে এইখিনি কাৰেং ইয়াতে আহিলোঁ এতিয়া কাষ্টমাৰে যাইছে খাব আৰু মই আছোঁ বহি মোক কৈছিলে খাব কিন্তু ঘৰত মাংস বনি আছে আৰু মই ইয়াতে খাম নেকি ঘৰত যাই অলপমান ভাত খাই দিম কাৰেংখন বহুত হিডেন মানে বহুতে গম নাপায় চিন নাপায় কিন্তু ভালেই নেকি চাগে অহাৰ পিছত সুধিম মই কাষ্টমাৰক তাৰপিছত জনাম ভাল নে বেয়া এনে সেইটো ৰাস্তা এনেকৈ সোমাই আহিব লাগে কাৰেং ভালে এনে দেখাত দেখোন চাওঁ কি কয় কাষ্টমাৰে ভালনে বেয়া মই লৈ আহিছোঁ আৰু এবাৰ 2বাৰ আহিছিলোঁ ইয়াতে দিয়ক আৰু ডিউটি ছুটি হৈ গ'ল এতিয়া যাই আছোঁ ঘৰত কাৰণ আজি পূৰা শুম চাগে মই শুম বুলি সদায় কওঁহে কিন্তু বহুত দেৰি হৈ যায় মানে কিবা কিবি কাম ওলাই যায় তো খোৱা নহয় চাওঁ আজি ট্ৰাই কৰি যদি শু আৰু যদি টোপনি নামাৰোঁ যদি কিবা দেখাব লগা থাকে বা ওলাই আহোঁ তেতিয়াহ'লে দেখাম নহ'লে বা ভিডিঅ'টো এণ্ডিং কৰি দিম তাৰ বাহিৰে মোৰ হাতত আৰু একো উপায় নাই কাৰণ মই বাহিৰত থকালৈকেহে ভিডিঅ' বনাই থাকিব পাৰিম ওলাই গ'লেতো আৰু ভিডিঅ' বনাব নোৱাৰোঁ হয়নে নহয় গাইজ আপোনালোক কিন্তু বহুত ভাল মানুহ দেই আপোনালোকে যি নহওক চাইতো থাকে মোৰ ভিডিঅ' চাই মানে কি ক'ম আৰু ৰ'বা ছেকেণ্ড গাড়ী আহি গ'ল যি 2-3টাই চাই তাকো ভাল লাগে কাৰণ মনটো এটা ভাল লাগে মোৰ টোটেল ভিডিঅ' মই দিলোঁ 19টা নে 20টা এইটো 20টা হ'ব চাগে শ্বৰ্ট তাতে মোৰ 1.3K ভিউজ হ'ব ভাল লাগিছে মনটো 1.3K ভিউজ বহুত ডাঙৰ কথা মোৰ কাৰণে ইনষ্টাগ্ৰামতো বেলেগ ইনষ্টাগ্ৰামত 22 মান চামথিং ভিউজ থাকে কিন্তু হেৰিয়ত ইউটিউবত
হাঁহাটো বহুত ডাঙৰ কথা মোৰ কাৰণে দিয়ক ঠিক আছে আপোনালোকে চাই থাকিব আৰু মোক অলপ আগ্ৰহ দিব ছাবস্ক্ৰাইব কৰি দিব 16টা ছাবস্ক্ৰাইবাৰ হৈছে জলদি 1 বছৰত মোৰ বেছি নালাগে 1 বছৰত 1500টা ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আৰু মোৰ ফালৰ পৰা এটা ছাবস্ক্ৰাইবাৰক মোৰ ফালৰ পৰা কিবা এটা গিফ্ট দিম গিফ্ট মানে এলাবেচা গিফ্ট নহয় মই কৈ দিলোঁ ধৰি লওক ভাল চাই এটা এণ্ড্ৰইড মোবাইল ফোন দিম মই আজি ভিডিঅ'ত থৈ দি কৈ দিলোঁ যদি মোৰ 1 বছৰ নোহোৱাতে যদি কৰি দিয়ে তেতিয়াহ'লে এটা আৰু ভাল যদি 1 বছৰ হৈ যায় তেতিয়াহ'লে 1 বছৰৰ ভিতৰত কৰি দিয়ক আৰু মই আৰু বেছিকৈ নালাগো তেতিয়াহ'লে মই এটা গিফ্ট দি দিম ডাইৰেক্ট 1500 টাৰ্গেট ৰাখছোঁ 1 বছৰত 1500 ৰেগুলাৰ ভিডিঅ' আহিব মাজতে 2-1 দিন মানে বেমাৰ চেমাৰ হ'লে বেলেগ কথা এইটো কিন্তু যদি ৰেগুলাৰ ভিডিঅ' দিওঁ 1 বছৰত যদি হৈ যায় তেতিয়াহ'লে মোৰ ফালৰ পৰা এটা গিফ্ট আচ্ছা এটা কথা কওঁ গিফ্ট মানে মোবাইলো দিম যদি মোবাইল লাগে আৰু যদি নহ'লে যি লাগে 10,000 টকাৰ ভিতৰত যি লাগে মই সেইটোকে দিম ঠিক আছে আজি এইটো ভিডিঅ'ত কৰিলোঁ যদি যাৰ লাগ ভাল এই ভিডিঅ'টো যদি চাই আছে সি পাই যাব ঠিক আছে বাই বাই গাইছ আহি পাই গৈছোঁ ঘৰত কেতিয়াবাই আহি পাই কিনে ঘুমাই কিনে মনত পৰিল যে মই ভিডিঅ'টো এডিট কৰা নাই এণ্ডিঙো কৰা নাই ঠিক আছে এতিয়া এণ্ডিং কৰি দিওঁ যদি এই চেনেলটো চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব আৰু লগ পাম মই নেক্সট এটা ভিডিঅ'ত কালি মৰ্ণিং ঠিক আছে টিল দেন টাটা বাই বাই